Hey guys, what's up? কি খবৰ তোমালোকৰ আশা কৰোঁ সকলোৰে ভালে আছা তো আই জানিবলৈ হ'ব অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ লাইফষ্টাইল এণ্ড বায়োগ্ৰাফিৰ বিষয়ে তো ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক প্ৰস্তুতি পৰাশৰ হোম টাউন হৈছে যোৰহাট ডেট অফ বাৰ্থ হৈছে 15/12/1980 চন নেশ্যনেলিটি হৈছে ইণ্ডিয়ান আৰু ৰিলিজন হৈছে হিন্দুছিয়াম দেউতাকৰ নাম হৈছে বিজয় চন্দ্ৰ শৰ্মা আৰু মাকৰ নাম হৈছে বিজয়া শৰ্মা প্ৰস্তুতি পৰাশৰ হাজবেণ্ডৰ নাম হৈছে মানস দাস আৰু নিজৰ ছোৱালীজনীৰ নাম হৈছে হিয়া এতিয়া আলোচনা কৰোঁ আহক প্ৰস্তুতি পৰাশৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে স্কুল পঢ়িছিল বাল্যভৱন যোৰহাট কলেজ পঢ়িছিল জে বি কলেজ যোৰহাট এডুকেশ্যন ফুল কমপ্লিট কৰিছিল গ্ৰেজুৱেশ্যনতে কমপ্লিট কৰিছিল প্ৰস্তুতি পৰাশৰ জীৱনৰ প্ৰথমখন চিনেমা হৈছে মহাৰাঠী 1999 চনত মুক্তি লাভ কৰিছিল আৰু ফাৰ্ষ্ট টিভি চিৰিয়েল হৈছে বৰ্ণালী 1985 চন প্ৰফেশ্যন হিচাপে প্ৰস্তুতি পৰাশৰ এজনী এক্ট্ৰেছ হয় প্ৰস্তুতি পৰাশৰ হবিজ হৈছে এক্টিং ৰাফটিং এণ্ড মডেলিং এণ্ড ডেন্সিং যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ঘণ্টা অল কৰি দিব নতুন ভিডিঅ'সমূহৰ বাবে তো আজিলৈ বাই বাই জয় অসম